আচলতে মই মানে বিভিন্ন মঞ্চত ভায়োলিন বজাইছোঁ, কিন্তু মানে কিবা কাৰণত কেনেকৈ নাজানো আৰু মই এসময়ত মানে এই থলুৱা সংগীতৰ কিছুমান বস্তু বজাইছিলোঁ, আৰু তাৰ মাজত মানে এই বিয়াৰ যিটো প্ৰসংগ, এই প্ৰসংগটো মই ভায়োলিনৰ মাজেৰে প্ৰকাশ কৰিছিলোঁ, আৰু সেইটো এনেকুৱা ভাইৰেল হৈ গ'ল যে য'ত যাওঁ তাতে সেইটোৱে লগা হয়। ঠিক তেনেকুৱা ধৰণে মই মানে বিভিন্ন ঠাইত এই বস্তুটো কৰি আহিছোঁ। আচলতে এইটো এটা মই নাটকবিলাকৰ এটা সময়ত ব্যৱহাৰ কৰিছিলোঁ এই বস্তুটো, আৰু সেই বস্তুটো আজি ভাইৰেল হৈ গৈছে। যি নহওক, কেনেকুৱা যে আমাৰ অসমীয়া সমাজত বিয়া গীতৰ এক বিশেষ মাহাত্ম্য আছে। এই বিয়া গীতত চব ধৰণৰ সংস্কৃতিবিলাক লুকাই আছে, কৰ্ম সংস্কৃতি, ধৰ্ম সংস্কৃতি বা জীৱন ধাৰণৰ প্ৰক্ৰিয়া, গোটেই বস্তুখিনি আছে। গতিকে সেইটো মই অকণমান ভায়োলিনৰ মাজত দেখুৱাইছোঁ। প্ৰথমতে বিয়াত পানী তোলা, এইখিনি আছিল পানী তোলা। এতিয়া কইনা যাব এখন ঘৰৰ পৰা আন এখন ঘৰলৈ, কেনেকুৱা তাত কিছুমান সুৰ ব্যৱহাৰ কৰা হৈছিল। আৰু এই গোটেই পৰিৱেশটো ৰচনাৰ কাৰণে মই আচলতে ভায়োলিনৰ মাজেৰে কইনাই কেনেকৈ কান্দিছে, প্ৰথমতে আৰু মাকে কেনেকৈ কান্দিছে, আৰু বাপেকে কেনেকৈ কান্দিছে। আৰু গোটেইবিলাকে কান্দিছে কেনেকৈ।